কি আনিলোঁ আপোনালোকে চাওক, ভিডিঅ'টো শেষলৈ চাব। এতিয়া মই আনবক্সিং কৰা হওক। প্ৰথমতে পাই গ'লো এখন কিবা জিভা, আপোনালোকে চাই থাকক, এখন জিভা। এইটো আৰু কিবা নাট পেচাত যদি কিবা এইটো আৰু চাওক, এইডাল হ'ল কেমেৰা ষ্টেণ্ড, মানে টাইপত কেনেকৈ ফিটিং কৰিব লাগে চাওক। ভৰি দীঘলৈ যাই আছে, এয়াই ভৰি মানে ঠেক। এই ভৰি কেইখন তেনেকৈ চাওক, কেমেৰা ষ্টেণ্ড আহি গ'ল। আজিৰ পৰা আমাৰ ভিডিঅ' আৰম্ভ হ'ব। গল দীঘল হৈ গৈছে একেবাৰে, এইটো গল। এখন জিভা, এতিয়া জিভা আনতে ফিটিং কৰি দি আছো, চাওক আপোনালোকে। এইখন জিভা ঘূৰি 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 যাব লাগিব। আজি কিমান দিনে মোৰ টাইপত আনিলোঁ আজি, ফ্লিপকাৰ্টৰ অৰ্ডাৰ দি। বেছি দাম নহয়, মাত্ৰ 400 টকা। এইটো হৈ গ'ল। এনেকৈ দিব লাগিব। কেনেকৈ স্ক্ৰুটোতে নাকৰ ফুটালৈকে সোমাই দিব লাগিব। এই নাকৰ ফুটালৈকে সোমাই পেঁচি ৰাখিব লাগিব লাহে লাহে। আপোনালোকে চাওক, এই নাকৰ ফুটাত সোমাই দিব। সোমাই দিছে। মানে এইবিলাক কিয় দিছে? এইবিলাক মানে অহা একবাৰ যাওঁকে একবাৰ ইফালে যাব, একবাৰ ইফালে যাব, একবাৰ ইনকে যাব, একবাৰ ইনকে যাব। চাওক আপোনালোকে, আজিৰ পৰা আমি এইবিলাক ভিডিঅ' কৰিব পাৰিম। আপোনালোকে ভিডিঅ' চাব আকৌ কম দামী হ'লেও এটা বস্তু আনিলোঁ ফ্লিপকাৰ্টত অৰ্ডাৰ দি। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মানে বহুত ছাবস্ক্ৰাইব কমি আছে, আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু আজি এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত হয়।